উপস্থিত হৈছো আমাৰ জনতা পাৰ্টিক ভোট দিবৰ কাৰণে আমি ৰাইজক আমি অনুৰোধ জনাইছো আৰু আমাক ভোট দি জয়যুক্ত কৰিলে উপ নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে আমাৰ প্ৰাৰ্থী কেইগৰাকী জয়যুক্ত হোৱাৰ পাছতে আপোনালোকে যদি আলু আৰু পিঁয়াজৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰে ঘৰে যাৰ ঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ নাম নাই তেওঁলোকৰ ঘৰতো আমি স্মাৰ্ট মিটাৰ লগাই দিম আৰু আলু পিঁয়াজৰ দাম আজি আপোনালোকে 70 টকাত খাই আছে নহয় জানো আলু পিঁয়াজৰ দাম আমি ঘৰে ঘৰে যাতে 100 টকাকৈ খাব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰিম আৰু আমাৰ যিমান থলুৱা মানুহ আছে সেই থলুৱা সকলো মানুহক আমি উচ্ছেদ কৰি হলেও আমি 9000 বিঘা আমি আদানীত দিম আৰু চৰকাৰী স্কুল যিমান আছে আমাৰ দুখীয়া মানুহবিলাক পঢ়াৰ কাৰণে চৰকাৰী স্কুল যিমানখিনি আছে এফালৰ পৰা বন্ধ কৰি আপোনালোকক আমি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল যিখন আছে তেনেকুৱা ইণ্টাৰনেশ্যনেল স্কুল আমি পাতিম তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব আৰু যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি কাঞ্চনজুৰি চাহ বাগিচাত আমি নিজৰ আমাৰ ৰিজৰ্ট আছে দেই আমি কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন আছে আমাৰ মাটিখাইটি গোসানীয়ে তাত কানি গ্ৰীণ ৰিজৰ্ট